জা লাইফষ্টাইল ৱেবছাইটটো ওপেন কৰিব মই দেখাই দিছোঁ জা লাইফষ্টাইল এইটো মই ওপেন কৰিছোঁ তাৰপাছত আপোনালোকে জা লাইফষ্টাইলত যাব লগইন জা লাইফষ্টাইল ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে পাছৱৰ্ড দিব পাছৱৰ্ড দি লগইন কৰি ল'ব তাৰপাছত আপোনালোকে পাছৱৰ্ডটো দি লগইন কৰি ল'ব মই লগইন কৰি লৈছোঁ ইয়াৰ অকণ টাইম দেখুৱাইছে কনফাৰ্ম কণ্টিনিউ কৰি দিছোঁ এইটো তাৰপিছত দেখিব ইয়াত আহি যাব এয়া মোৰ জা লাইফষ্টাইল ৱেবছাইটটোত গৈ লগইন কৰাৰ পিছত এয়া অ'পেন হ'ল তাৰপিছত আপোনালোকে ইয়াতো ক্লিক কৰিব ইয়াতো ক্লিক কৰি লগইন কৰি ল'ব ইয়াতো লগইন এট পাছপৰ্টৰ নাম দি লগইন কৰি ল'ব মই লগইন কৰি দিছোঁ মোৰ দেখিছে এইটো অ'পেন হৈ গৈছে কিন্তু আপোনাৰ যদি এইটো অ'পেন হোৱা নাই চাই ল'ব ভালকৈ আৰু আপুনি এটা কাম কৰিব পাৰে যদি আপোনাৰ লগইন হোৱা নাই তেতিয়া আপোনাৰ মোবাইলটো ছুইচ অফ কৰি আকৌ এবাৰ অন কৰি দিব মোৰ একেবাৰতে হৈ গৈছে আপোনাৰ যদি নাই হোৱা তেনেকৈ আপুনি মোবাইলটো অফ কৰি এবাৰ অন কৰি চাব তাৰপাছত আকৌ জা লাইফষ্টাইল ৱেবছাইটটো অ'পেন কৰি তাত গৈ লগইন কৰি দিব তেতিয়া আপোনাৰ হৈ যাব যদি নহয় অকণমান আপুনি ৱেইট কৰিব নিশ্চয় হ'ব এয়া চাওক মোৰ একেবাৰতে হৈ গৈছে কমেণ্ট কৰি জনাব আপোনাৰ যদি লগইন হৈছে আৰু যদি নাই হোৱা মোক কমেণ্ট কৰি প্ৰব্লেমটো আপোনাৰ জনাব পাৰে